দৰ্শকসকল পুষ্পা মুভিখনৰ চামি চামি গীতটো সাংস্কৃতিক অনুষ্ঠানত পৰিৱেশন কৰি ট্ৰলৰ সন্মুখীন হ'বলগীয়া হৈছিল জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই। আৰু এই বিতৰ্কক লৈ দীপলিনা ডেকা লগতে পৰিয়ালৰ লোকে বহু দুখ পাইছিল। আৰু দীপলিনা ডেকাই কয় যে হয় মই এই গীতটো ভুলকৈ গাইছোঁ। এইটো ৰাইজৰ অনুৰোধ আছিল গীতটো গাবৰ বাবে, যাৰ বাবে মই গীতটো গাবলগীয়া হ'ল মঞ্চত। কিন্তু গীতটিৰ শেষত সকলোকে অনুৰোধ জনাইছিলোঁ যে যাতে ছ'চিয়েল মিডিয়াত কোনেও আপলোড নকৰে। পিছত কোনোবাই গীতটো আপলোড কৰিলে আৰু গীতটো ভাইৰেলো হৈ গ'ল। তাৰপিছত সোমাই পৰিলোঁ মই বিতৰ্কৰ মাজত। ইমান বেয়াকৈ কেনেকৈ আঘাত দিব পাৰে, মানে এটা যিটো আমি ইংৰাজীত ছেডিষ্টিক প্লেজাৰ বুলি কওঁ, মানে এই মানুহজনৰ এই কথাটো আমি যদি আঘাত কৰোঁ সুখ পায় তাৰমানে। এই ধৰণৰতো আমাৰ অসমীয়া সমাজ কেতিয়াও নাছিল, কেতিয়াও নাছিল এইটো। গতিকে চালে কিন্তু তেওঁলোকৰ প্ৰফাইলটো অকল হেৰি প্ৰাইভেট হৈ থাকে আৰু প্ৰফাইল পিকচাৰখনো বেলেগ থাকে, ফেক প্ৰফাইল পিকচাৰ। তেওঁলোকে আচলতে নিজৰ পৰিচয়টো দিবলৈ ভয় খায় দেখোন।